ওম নম শিৱায়। হৰ হৰ মহাদেৱ। তো কেনে আছে বন্ধুসকল? আশা কৰোঁ চবৰে ভাল। আচ্ছা, আজি আমি এটা বিষয়ত কথা পাতিম বুলি ভাবিছোঁ। এই কথাটো হ'ল আৰু বিষয়টো হ'ল যে আমাৰ আহি থকা যিটো আমাৰ সূৰ্যগ্ৰহণ আহি আছে তাৰ ওপৰত, আহি থকা সূৰ্যগ্ৰহণৰ ওপৰত। হয়, যিহেতু আমি ইতিমধ্যে সকলোৱে জানিব পাৰিছোঁৱেই ২৬ ডিচেম্বৰ ২০১৯ এই বছৰৰ তৃতীয়টো আৰু শেষৰটো সূৰ্যগ্ৰহণ। আৰু এই সূৰ্যগ্ৰহণৰ সময়ত যিহেতু এটা সূৰ্যগ্ৰহণ এটা সন্ধিক্ষণ হয়, ইয়াৰ বহুতো বেয়া ফলো আছে। এই সন্ধিক্ষণৰ সময়ত বহুতো কাম মানুহে কৰিব নাপায়, যিবিলাকৰ ওপৰত মই আগতে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে, ভিডিঅ'টো মোৰ প্লে'লিষ্টত আহি যাব। আৰু এতিয়া আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছোঁ যে সূৰ্যগ্ৰহণৰ সময়ত কি কি কাম কৰিলে বা কি কি কাম কৰিব পাৰি যাৰ দ্বাৰা আমাৰ জীৱনত সদ্গতি লাভ হয় বা জীৱনৰ উন্নতি হয়, আমি কিছুমান ভৌতিক সুখ প্ৰাপ্তি কৰিব পাৰোঁ, ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰোঁ। এনেকুৱা কিছুমান কাম আছে যিবিলাক কৰিলে আমি সূৰ্যগ্ৰহণত অতি সোনকালে ফল পাওঁ। হয়, আজি সেই কামবিলাকৰ বিষয়ে আমি আপোনাৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে ঠিক আছে বন্ধুসকল, আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বন্ধুসকল, প্ৰথমতে আমি অনাগত ২৬ তাৰিখৰ যিটো সূৰ্যগ্ৰহণ, সেইটো কেনেকুৱা ধৰণৰ হ'ব আৰু কেইটা বজাৰ পৰা আৰম্ভ হ'ব সেই বিষয়ে অলপমান কৈ লওঁ। হয়, এই সূৰ্যগ্ৰহণটো হ'ব বলয়াকাৰ সূৰ্যগ্ৰহণ, যিটো সাধাৰণতে দেখিবলৈ পোৱাটো খুবেই কঠিন। আজিৰ পৰা ৫৮ বছৰ আগতে এনেকুৱা ধৰণৰ এটা সূৰ্যগ্ৰহণ হৈছিল। আৰু ২৬ ডিচেম্বৰ ২০১৯ মানে ৫৮ বছৰ পিছত, সম্পূৰ্ণ ৫৮ বছৰ পিছত আৰু এনেকুৱা দ্বিতীয়টো সূৰ্যগ্ৰহণ যিটো হৈ আছে, তেনেকুৱা তাৰমানে অদ্ভুত সূৰ্যগ্ৰহণ, অতি সাংঘাতিক ধৰণৰ সূৰ্যগ্ৰহণ বুলি ক'ব পাৰি। এনেকুৱা সূৰ্যগ্ৰহণবিলাক খুবেই সাংঘাতিক ধৰণৰ হয় বুলি শাস্ত্ৰত উল্লেখ আছে, কিয়নো এই সূৰ্যগ্ৰহণটো হ'ল বলয়াকাৰ সূৰ্যগ্ৰহণ। বলয়াকাৰ মানে হ'ল ইয়াতে যিটো আপোনাৰ চন্দ্ৰৰ ছাঁটো সূৰ্যৰ ওপৰত পৰিলে সূৰ্যটো ঢাক খায়, কিন্তু ইয়াতে আপোনাৰ চন্দ্ৰটো পৃথিৱীৰ পৰা বহুত দূৰত অৱস্থান কৰাৰ কাৰণে চন্দ্ৰই সূৰ্যটো সম্পূৰ্ণকৈ ঢাকি পেলাব নোৱাৰিব। গতিকে চন্দ্ৰৰ ছাঁটো সূৰ্যৰ ওপৰত পৰাৰ পিছতো, চন্দ্ৰৰ ছায়াটো সূৰ্যৰ ওপৰত পৰাৰ পিছতো সূৰ্যৰ যি চাৰিও ছাইড, সেই চাৰিও ছাইডটো বলয় আকাৰত জিলিকি থাকিব। মানে মহিলাসকলে হাতত পৰিধান কৰা যিটো আমাৰ খাৰু আছে, বা কিছুমানে এইটো শাখা বুলিও কয়, খাৰু বা শাখাৰ যিটো ৰাউণ্ডটোৰ নিচিনা দেখাত হৈ থাকিব সূৰ্যটো। গতিকে এই সূৰ্যগ্ৰহণটোক বলয়াকাৰ সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে। ঠিক আছে বন্ধুসকল, এতিয়া সূৰ্যগ্ৰহণৰ আৰম্ভণি হ'ব তাৰমানে আমাৰ ভাৰতবৰ্ষত এই সূৰ্যগ্ৰহণটো আৰম্ভ হ'ব ৮:১৭ ৰাতিপুৱা ৮:১৭ আৰু শেষ হ'ব ১০:৫৭। হয় বন্ধুসকল, আকৌ এবাৰ কৈ দিছোঁ, আৰম্ভ হ'ব ৰাতিপুৱা ৮:১৭ আৰু শেষ হ'ব ৰাতিপুৱা ১০:৫৭। ঠিক আছে বন্ধুসকল, এতিয়া এইখিনি সময় যি গ্ৰহণ চলি থকা যিখিনি সময়, মানে ৮:১৭ পৰা ১০:৫৭ ভিতৰত, এই সময়খিনিৰ ভিতৰত এনেকুৱা কিছুমান কাম আছে কৰিব পাৰে আপোনালোকে, যিবিলাক কাম কৰিলে আপোনালোকৰ দৈনন্দিন জীৱনত থকা যিবিলাক ধৰক দুখ কষ্ট, আপোনালোকৰ বহিৰা শত্ৰু ভয় বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ যদি আপোনাৰ অৰ্থৰ বিষয়ত আপোনালোকৰ সংকট আছে বা আৰ্থিক সংকটত আপোনালোকে ভোগ কৰি আছে, এই সকলোবিলাকৰ পৰা মুক্তি পোৱা কিছুমান সৰু সৰু উপায় আছে। হয়, মন্ত্ৰ জাপৰ দ্বাৰা। সূৰ্যগ্ৰহণৰ সময়ত আপোনাৰ পূজা পাতল কৰিব নাপায়, সেইখিনি আমাৰ কোনো ভগৱানৰ মূৰ্তিক স্পৰ্শ কৰিবও নাপায়। কিন্তু সূৰ্যগ্ৰহণৰ সময়ত ভগৱানৰ মূৰ্তি স্পৰ্শ কৰিব নাপালেও ভগৱানৰ মন্ত্ৰ জপ কৰিব পাৰি।
আৰু যি মন্ত্ৰ, এনেকুৱা কিছুমান মন্ত্ৰ আছে সূৰ্যগ্ৰহণৰ সময়ত জাপ কৰিব পৰা, যিবোৰ মন্ত্ৰ জাপ কৰিলে সেই মন্ত্ৰৰ 100% বা 1000% বুলি ক'লেও ভুল নহ'ব, 1000% ফল লাভ কৰিবলৈ সক্ষম হয় যদি আপুনি সেই মন্ত্ৰটো সূৰ্যগ্ৰহণৰ সময়খিনিত মাত্ৰ, অকল যিখিনি সময় সূৰ্যগ্ৰহণ চলি থাকে সেই সময়খিনিত জাপ কৰে। আৰু নহ'লে সেইবিলাক মন্ত্ৰ জাপ কৰি আপুনি সেই মন্ত্ৰটো সিদ্ধি কৰি ল'বলৈ হ'লে আপোনাক, যদি সূৰ্যগ্ৰহণ নহয় তেতিয়াহ'লে তাৰ বহুত দীঘলীয়া পদ্ধতি আছে, বহুত দীঘলীয়া পদ্ধতিৰে সেইবিলাক কৰিব লাগে। সেইবিলাক পদ্ধতি মই পিছত লৈ আহিম, কিন্তু বৰ্তমান সূৰ্যগ্ৰহণৰ কাৰণে মই আপোনালোকে চমু পদ্ধতি দিছোঁ। সূৰ্যগ্ৰহণৰ সময়খিনিতে আপোনালোকে জপ কৰিলে হ'ল, আৰু সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত স্নান আদি কৰি দান দক্ষিণা কৰিলে তাৰপিছতে আপোনালোকৰ দৈনন্দিন জীৱনত এই মন্ত্ৰৰ যিটো সৎ প্ৰভাৱ আছে সেইবিলাক দেখিবলৈ পাব। যদি কাৰোবাৰ কোনো অজানিত শত্ৰু আছে সেইবিলাকো দমন হৈ যাব। কিবা যদি ধন সম্পৰ্কীয়, অৰ্থ সম্পৰ্কীয় বা অন্য কোনো সমস্যা, ৰোগ নিৰাময়, অন্য তেনেকুৱা ধৰণৰ যদি কিবা অসুবিধা আছে সেইবিলাকো দমন হৈ যাব। হয়, ঠিকেই কৈছোঁ বন্ধুসকল। হয়, এতিয়া মই আপোনালোকক এটা মন্ত্ৰ ক'ম। সেই মন্ত্ৰটো হ'ল মা বগলামুখী, তাৰমানে বগলামুখী যি মা, সেই মাৰ মন্ত্ৰ। বহুতে বগলামুখী কৱচ বুলিও কয়। বগলামুখী কৱচ বুলি কোৱাৰ কাৰণ এইটোৱেই যে এই মন্ত্ৰটো মাত্ৰ 7 বাৰ বা 11 বাৰ সিদ্ধি হৈ যোৱাৰ পিছত, আপুনি সূৰ্যগ্ৰহণ সময়ত এই মন্ত্ৰটো যদি আপুনি গ্ৰহণ টাইমটো যদি আপুনি এই মন্ত্ৰটো উচ্চাৰণ কৰে, তাৰপিছত এই মন্ত্ৰটো সিদ্ধি হৈ যাব। তাৰপিছত যদি আপুনি কোনো শত্ৰুৰ আগত, আপোনাৰ যদি কোনো শত্ৰু আছে বা আপোনাৰ চাৰিওফালে কিমান শত্ৰু আছে মানে ঘৰৰ পৰা ওলোৱাৰ আগতে যদি আপুনি পূজা পাতল কৰি 7 বাৰ যদি সেই মন্ত্ৰটো উচ্চাৰণ কৰি লয়, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ শত্ৰুৰ পৰা কোনো ধৰণৰ ভয় আপুনি কৰিব নালাগে কেতিয়াও। আৰু এই মন্ত্ৰটোৰ যেতিয়া আপুনি সিদ্ধি হৈ যোৱাৰ পিছত যদি আপুনি এই মন্ত্ৰটো ডেইলি যদি আপুনি পূজাৰ পিছত যদি এই মন্ত্ৰটো জপ কৰে 7 বাৰকৈ, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ শত্ৰু ভয়, মাৰি ভয়, কোনো ধৰণৰ অৰ্থহানি ভয়, যিকোনো বাধা বিঘিনি, কোনো ঈৰ্ষাপৰায়ণ লোকৰ শত্ৰুতা, সেই সকলোবিলাক বস্তু নিজে আপুনি একো কৰিবই নালাগে, নিজে এইবিলাক দমন হৈ যাব। হয় বন্ধুসকল, মন্ত্ৰটো মই ডিছক্ৰিপশ্যনত দি দিম, তথাপি মই মন্ত্ৰটো এবাৰ উচ্চাৰণ কৰি দিছোঁ, আপোনালোকে শুনি লওক। মন্ত্ৰটো হ'ল ওম হ্ৰীম বগলামুখী দিব্যৈ সৰ্ব দুষ্টানাম বাঞ্ছ মুখ পদম স্তম্ভৈ কিলাই বুদ্ধিম বিনাশাই ৰিং ওম নমঃ স্বাহা। হয় বন্ধুসকল, মন্ত্ৰটো আৰু এবাৰ কৈ দিছোঁ। ওম হ্ৰীম বগলামুখী দিব্যৈ সৰ্ব দুষ্টানাম বাঞ্ছ মুখ পদম স্তম্ভৈ কিলাই বুদ্ধিম বিনাশাই ৰিং ওম নমঃ স্বাহা। হয়, এই মন্ত্ৰটো যদি আপুনি সিদ্ধ কৰি লয় আৰু তাৰপিছত কি হ'ব জানে, আপোনাৰ যিবিলাক শত্ৰু আছে, এইবিলাক আপোনাৰ জানা শত্ৰু হওক বা আপোনাৰ পিঠিৰ পিছৰ শত্ৰুৱেই হওক, যিবিলাকে সদায় পিছফালৰ পৰা আঘাত কৰি ভাল পায়, তেনেকুৱা ধৰণৰ শত্ৰুৱেই হওক, এই সকলোবিলাক শত্ৰুৰ কি হ'ব, বুদ্ধি ভ্ৰষ্ট হৈ যাব। মানে সিহঁতৰ বুদ্ধিৰ পৰা আপোনাৰ ইমেজটো ইৰেজ হৈ যাব। মানে আপোনাৰ প্ৰতি সিহঁতৰ যিখিনি ভাৱ আছিল সেই ভাৱবিলাক অট'মেটিক গুচি যাব আৰু সিহঁত দমন হৈ যাব। সিহঁতৰ চিন্তাধাৰা আপোনাৰ পৰা ফালৰ কাটি বেলেগ ফালে গুচি যাব, নতুবা সিহঁতৰ কিবা প্ৰব্লেম হৈ যাব, সিহঁত তাতে উলজি থাকি যাব, আপোনাৰ পৰা ভাবিবলৈ সিহঁতৰ সময় নহ'ব। হয়, এই মন্ত্ৰটো খালি আপুনি গ্ৰহণ থকা সময়খিনিত জপ কৰিব। জপ কৰোঁতে ৰুদ্ৰাক্ষৰ মালা ব্যৱহাৰ কৰিব। গন্তি কৰা বা কাউণ্টিঙৰ কোনো প্ৰয়োজন নাই, কাৰণ যিখিনি সময় গ্ৰহণ চলি থাকে সেইখিনি সময় আপুনি মালাটো জপ কৰি থাকিব। গ্ৰহণ শেষ হ'ব, আপুনি মালা জপ বন্ধ কৰি দিব, স্নান কৰিব, তাৰপিছত যায়
কোনোবা ভিক্ষাৰীক যি পাৰে সাধ্য অনুসাৰে দান দক্ষিণা কৰিব, আপোনাৰ মন্ত্ৰটো সিদ্ধি হৈ যাব। আৰু তাৰপিছত আপুনি এইটো যেতিয়াই আপুনি 7 বাৰ পঢ়িব, 11 বাৰ পঢ়িব, আপোনাৰ সকলো ধৰণৰ বিঘ্নি বিনাশ হৈ যাব। ঠিক আছে বন্ধুসকল, হয়, আপোনালোকে এই মন্ত্ৰৰ প্ৰয়োগটো কৰি চাব। তাৰপিছত ফল নাপালে আপোনালোকে মোক কমেণ্ট কৰিব, আৰু ফল পালে ভাল কমেণ্ট কৰিব। ঠিক আছে, এতিয়া আন এটা মন্ত্ৰৰ কথা ক'ম, যিটো মন্ত্ৰটো যদি আপুনি কোনো বুদ্ধিজীৱী হয় বা সংবাদ মাধ্যমত কাম কৰা ব্যক্তি হয়, নতুবা অধ্যাপক হয়, বা নতুবা পলিটিক্স ৰাজনীতিৰ লগত জড়িত ব্যক্তি হয়, বা মুখৰ কথাৰ ওপৰত ব্যৱসায় কৰি বা মুখৰ কথাৰ ওপৰত যি চাকৰি চলি আছে, য'ত বেছি মুখৰ কথাৰ প্ৰয়োজন হয়, তেনেকুৱা যদি কিবা আপোনাৰ কৰ্মক্ষেত্ৰৰ লগত আপুনি যদি জড়িত, তেতিয়াহ'লে আপুনি বাক সিদ্ধি মানে হ'ল আপোনাৰ যিটো আপুনি ক'ব মানুহে মন্ত্ৰমুগ্ধ হয় সেইটোৱে শুনি থাকিব। সেইখিনি সময়ত সেই মানুহজনৰ মগজুত অকল আপোনাৰ কথাটোৱে প্ৰাধান্য দিব, আৰু আপোনাৰ সকলো কামেই কৰি দিব, আপোনাৰ সকলো কথাই শুনিব। হয়, সেইটোকে কয় বাক সিদ্ধি বুলি। সেই মন্ত্ৰটো আপুনি উচ্চাৰণ কৰিব পাৰে, আৰু সেই মন্ত্ৰটো আপুনি যদি গ্ৰহণ আৰম্ভ হোৱাৰ পৰা আৰম্ভ কৰি গ্ৰহণ শেষ হোৱালৈকে যদি এই মন্ত্ৰটো আপুনি জপ কৰি লয়, তেতিয়াহ'লে আপোনাৰ মন্ত্ৰটো সিদ্ধি হৈ যাব। আৰু তাৰপিছত আপুনি য'তে আপোনাৰ এই মন্ত্ৰৰ প্ৰয়োগ কৰিব বিচাৰে, তাতে আপুনি 7 বাৰ এই মন্ত্ৰটো পঢ়ি আপুনি ক'ৰবাত ভাষণ দিলে, বা ক'ৰবাত যদি আপুনি কাৰোবাৰ যদি কিবা কথা কয়, তাত যিমানখিনি মানুহ থাকিব সকলোৱে আপোনাৰ কথাৰ ওপৰত গুৰুত্ব দিব, আপোনাৰ কথাটোত হয় ভৰ দিব, আপোনাক ছাপোৰ্ট কৰিব, এনেকুৱা ধৰণৰ কাম হ'ব। ঠিক আছে বন্ধুসকল, এতিয়া মই মন্ত্ৰটো কৈ দিছোঁ, আপোনালোকে মন্ত্ৰটো শুনি লওক। মন্ত্ৰটো মই ডিছক্ৰিপশ্যনত দি দিম, তথাপি মই এবাৰ উচ্চাৰণ কৰি দিছোঁ, আপোনালোকে শুনি ল'ব। মন্ত্ৰটো হৈছে ওম হ্ৰীম দুং দুৰ্গাই নমঃ। আৰু এবাৰ কৈ দিছোঁ, ওম হ্ৰীম দুং দুৰ্গাই নমঃ। হয়, এই মন্ত্ৰটোৱে আপোনালোকে জপ কৰিব লাগিব। এই মন্ত্ৰটো আপোনালোকে গ্ৰহণ আৰম্ভ হোৱাৰ পৰা গ্ৰহণ শেষ হোৱালৈকে জপ কৰিব। তাৰপিছত সেই একেই স্নান আদি কৰি সাধ্য অনুসাৰে ভিক্ষাৰীক কিবা দান দি দিব, আপোনাৰ মন্ত্ৰ সিদ্ধি হৈ যাব। আৰু তাৰপিছত আপুনি এইটো মই কোৱা ধৰণে প্ৰয়োগ কৰিব পাৰিব, য'তে আপুনি ইচ্ছা কৰে ত'তে। কিন্তু এটা কথা মনত ৰাখিব বন্ধুসকল, উক্ত গ্ৰহণ কালত আপোনালোকে এই মন্ত্ৰকেইটাৰ যিকোনো এটা মন্ত্ৰহে সিদ্ধি কৰিব পাৰিব, কাৰণ যিটো মন্ত্ৰ আপোনালোকে বাছি ল'ব, সেই মন্ত্ৰটো সম্পূৰ্ণ সূৰ্যগ্ৰহণ আৰম্ভ হোৱা সময়ৰ পৰা একদম শেষলৈকে জপিব লাগিব, জাপ কৰিব লাগিব। তাতে কোনো ধৰণৰ আপোনাৰ গণনাৰ প্ৰয়োজন নাই যে কিমানবাৰ মন্ত্ৰ জাপ হৈছে, খালি সময়ৰ গুৰুত্ব আছে। সেই সময়খিনি আপোনালোকে জাপ কৰিবই লাগিব। গতিকে আপোনালোকৰ প্ৰয়োজন অনুসাৰে যিকোনো এটা মন্ত্ৰ বাছি ল'ব আৰু জাপ কৰিব, আৰু মালাৰ কথাটোতো ক'লোৱেই। মালা যদি ৰুদ্ৰাক্ষৰ মালা আছে, ৰুদ্ৰাক্ষৰ মালা জপ কৰিব, আৰু নহ'লে বিনা মালাও জপ কৰিব পাৰে। যিহেতু ইয়াতে গণনাৰ কোনো প্ৰশ্ন নাই, ইয়াতে খালি সময়েই গুৰুত্ব। ঠিক আছে বন্ধুসকল, তো আশা কৰোঁ মই দিয়া উপায়কেইটা আপোনালোকৰ কামত আহিব। আপোনালোকে উপায়কেইটা কৰক, কৰি পেলাই জীৱনত শুভ ফল লাভ কৰক। এই মোৰ ঈশ্বৰৰ ওচৰত কামনা, এই মোৰ মহাদেৱ ভোলেনাথৰ ওচৰত কামনা। গতিকে এতিয়ালৈ এৰো বন্ধুসকল, ধৰ্মীয় জ্ঞান বা সাধনাৰ উপায় লৈ হৰ হৰ মহাদেৱ।